তো হেল্ল' গাইজ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই গৈ আছোঁ মোৰ তামোলৰ বাগানত। মানে যোৱা বছৰে লকডাউনত ক'তো যাব নোৱাৰি তামোলৰ পুলি কেইটাকে ৰুই দিছিলোঁ, বাগান কৰিছিলোঁ। তো তাতে মই গৈ আছোঁ আৰু তাতে চেগুন গছৰ পুলি কেইটামান মানে বাগানৰ সীমাত ৰুই দিওঁ। আৰু সেইকেইটা চেগুনৰ পুলি আৰু সেই চেগুনৰ পুলিকেইটা এইটো কাটি দিছোঁ। মানে এদি কুলি ওলাব, সেইটোহে ভাল হ'ব মানে। আৰু এইটো হ'ল পমা গছ বুলি কওঁ আমি, বাকীবিলাকে কি কয় নাজানো। সেইটো ৰুই দিম মানে বাগানৰ সীমাত। তো চাই থাকক ভিডিঅ'টো। আৰু মই যাই আছোঁ এতিয়া মোৰ তামোলৰ বাগানত, চাই থাকক। আৰু এইটো পথাৰৰ মাজেদি গৈ আছোঁ মই এতিয়া। ৰাস্তা দি অলপমান দূৰ হয়, ঘূৰি যাব লাগে। তো মই পথাৰৰ মাজেদি যাই আছোঁ এতিয়া। এইটো পথাৰ, এইফালে পথাৰ। আৰু মই পথাৰৰ মাজেদি আৰু এতিয়া মই চেণ্ডেল পিন্ধি লওঁ, মানে পথাৰৰ মাজেদি আহিব লগা কাৰণে চেণ্ডেলটো খুলি লৈছিলোঁ, এতিয়া পিন্ধি লওঁ। আৰু এতিয়া যাওঁ পাহাৰত, মোৰ নিজৰ তামোলৰ বাগানত। চাই থাকক, এই জংঘলৰ মাজেদি গৈ আছোঁ। আৰু এদি গৈ আছোঁ। এইটো কমলা গছ, এইটো কমলা গছ, আৰু তাৰ মাজে মাজে এইটো তামোলৰ পুলি। এইটো মোৰ বাগান নহয়, এইটো বেলেগৰ বাগান। তো বেলেগৰ বাগানৰ মাজেদি গৈ আছোঁ আৰু পাই গ'লোঁ মোৰ বাগান। এইটো মোৰ বাগান নহয়, এইটো বেলেগৰ। সিপাৰৰটো মোৰ বাগান, সেইটো যিটো বুনচোৰা হোৱা নাই। আৰু এতিয়া মই গৈ আছোঁ। সৰু ঝৰ্ণা, পাহাৰৰ পৰা অহা পানীটো অলপ অলপ গৈ আছে, পানী বেছি নাই। আৰু এইটো ওপৰত মই উঠি গৈ আছোঁ। এইবিলাক অলপমান বন জুৰিছিলোঁ মই। আলচি লাগি গ'ল মানে। আৰু এতিয়া বেলেগক চুৰিব দিছোঁ। এইটো মোৰ তামোলৰ পুলি, এইটো ইবাৰে ৰোৱা গছ, এইটো ইবাৰে ৰোৱা গছ, এইবাৰ যোৱা বছৰে ৰোৱা গছ। হ'ব আৰু 7-8 বছৰমানৰ পিছত পাই যাম। এইবিলাক বন উঠি গৈ আছে, এইবিলাক কাটি দিব লাগিব। তো ঝুৰিব দিছোঁ বেলেগক। এইবিলাক মোৰ বাগানৰ তামোল গছ। এইটো সীমা। আৰু এইবিলাক চেগুন গছ যোৱা বছৰে ৰোৱা হৈছিলে, ডাঙৰে হ'ল। যোৱা মাহত ৰোৱা চেগুন গছৰ পুলি এতিয়াহে ওলাই আহি আছে কুলি। তো সেই আগত এইবিলাক যোৱা বছৰে ৰোৱা পুলি ডাঙৰ হ'ল। আৰু সেই আগত
তামোল মানে চুগুনৰ পুলি হোৱা নাছিলে, তাতে ৰুব গৈ আছোঁ এতিয়া। আৰু এডালটো ইয়াতে ৰুই দিওঁ। এতিয়া পুমা গছৰ পুলি যিটো আগত ৰুওঁ। আৰু এইটো ৰোৱা হৈ গ'ল এতিয়া। আৰু ইয়াতে চুগুনৰ পুলি লৈ দিওঁ। এইবিলাক চাফা কৰি ল'ব লাগিব আগতে। পাহাৰৰ কাৰণে বহুত পাথৰ। আৰু এইটো চেগুন গছ। এইটো হৈ গ'ল ৰোৱা। আৰু এতিয়া বেলেগত সেই চাইডে ৰোৱা হ'ল। আৰু এতিয়া এইটো চাইডে ৰুই দিওঁ। মানে এইটো চাইডেও আছে, এইটো এডাল চেগুন গছ যোৱা বছৰে ৰোৱা। এইটো লাইনেদি 3-4টামান ৰুই দিওঁ। আৰু এতিয়া হৈ গ'ল ৰোৱা। এতিয়া ঘৰত। আৰু এতিয়া যাওঁ ঘৰত। এইবিলাক তামোলৰ পুলি এইবাৰৰ ৰোৱা, তো অহা বছৰ অলপ ভাল দেখিব, মানে ভাল লাগিব। অলপ ডাঙৰ হ'বতো, এতিয়া ইমানকৈ ডাঙৰ হোৱা নাই। আৰু 6-7 বছৰ 8 বছৰ পিছত কষ্টৰ ফলটো পাই যাম। বাগানটো আৰেকবাৰ মানে বাগানটো ঘূৰি চাওঁ একবাৰ, তাৰপাছত ঘৰত যাওঁ। সেইবিলাক তামোলৰ পুলি জংঘলে হৈ গ'ল। অলপ সোনকালে ঝৰিলে ভাল হ'ব। এইটো তামোল গছ দেখাই নাযায় আৰু এইটো চোৱা উঠি গ'ল। আৰু এইটো মোৰ বাগান। প্ৰায় 3+ হ'ব, মানে 3 বিঘা 3.5 বিঘামান হ'ব আৰু বাগানটো। আৰু বাগানটো ঘূৰি চালোঁ। এতিয়া মই যাই আছোঁ ঘৰত। মই আহিছোঁ প্ৰায় 5:30মান বজাত ৰাতিপুৱা শুই উঠি। চাহ পানী খাই ব্ৰেকফাষ্ট কৰি আহিলোঁ। এতিয়া ঘৰত যাই মই
অলপ ঘূৰিব ওলাওঁ ৰাস্তা ফালে। তো বাই বাই গাইজ, ভিডিঅ'টো শেষ কৰিলোঁ।